নমস্কাৰ জিঅ' এপছ মাই জিঅ' এপছৰ পৰা আমি কেনেকৈ ৰিচাৰ্জ কৰিব পাৰোঁ সেইটো মই দেখাবলৈ আপোনালোকক গৈ আছোঁ। প্ৰথমতে আমি মাই জিঅ' এপছত ক্লিক কৰিব লাগিব। তাৰপিছত এনেকৈ আহিব। অহাৰ পাছত আমি নেক্সট যাব লাগিব ৰিচাৰ্জ অপশ্যন। ৰিচাৰ্জ অপশ্যনটো আপুনি দেখিছে মাই ৰিচাৰ্জৰ তলত আছে, তাতে আমি ক্লিক কৰিব লাগিব। তাৰপাছত প্লেনটো দেখাব আপুনি কোনটো ৰিচাৰ্জ কৰিব বিচাৰে। প্ৰথমটো হ'ব 1.5 GB পাৰ ডে', যিটো আছে আপোনাৰ 399টো সকলোৱে জানেই। নেক্সট আপোনাৰ আহে 149 28 দিনৰ কাৰণে, আৰু 349 70 ডেইজৰ কাৰণে, আৰু 449 90 ডেইজৰ কাৰণে, 91 ডেইজৰ কাৰণে। সেইটো 1.5 GB পাৰ ডে' প্লেন। নেক্সটটো আপোনাৰ 2 GB প্লেনটো, সেইটো আপোনাৰ 2 GB ডে' পেকছত ক্লিক কৰিব। ক্লিক কৰাৰ পাছত আপোনাৰ এনেকৈ আহিব। তাৰপাছত আপোনাৰ 198 যদি আপুনি ৰিচাৰ্জ কৰে, নেক্সট আপোনাৰ 28 ডেইজ পাব ডেইলি 2 GBকৈ। আৰু যদি এইটো নকৰায় আপোনালোকে নেক্সট অপশ্যনটো 398 কৰিব পাৰে। য'ত আপোনাৰ গ্ৰীণ বুটামটো ক্লিক কৰিছোঁ, তাতে ৰিচাৰ্জ কৰিব যদি বিচাৰে গ্ৰীণ বুটামটো ক্লিক কৰিব লাগিব। আৰু তেনেকৈ কৰোঁতে যিকোনো এটা অপশ্যন আপুনি চিলেক্ট কৰি ৰিচাৰ্জ কৰিব পাৰে। নেক্সট অপশ্যনটো হ'ল আপোনাৰ 3 GB পেক্স বা 4 GB 5 GB এনেকৈ যিকোনো এটা চিলেকশ্যন কৰিব পাৰি। আৰু ধৰি লওক আপুনি 1.5 GB পাৰ ডে' ৰিচাৰ্জ কৰিব বিচাৰে, তেনেহ'লে 399টো কৰিব বিচাৰিলে আপুনি 399টো গ্ৰীণ বটনটো চিলেক্ট হৈ আছে। চিলেক্ট হোৱাৰ পাছত আপুনি বাইত ক্লিক কৰিব লাগিব। বাইত ক্লিক কৰি এনেকৈ আহিব। অহাৰ পাছত আপোনাৰ বহুত অপশ্যন আছে, UPI, জিঅ' মানি, পে'টিএম, ফোনপে', ক্ৰেডিট কাৰ্ড, ডেবিট কাৰ্ড, নেট বেংকিং এনেকৈ অপশ্যন আহিব আপোনাৰ। যদি আপুনি ক্ৰেডিট কাৰ্ডত কৰিব বিচাৰে, ক্ৰেডিট কাৰ্ডত ক্লিক কৰিব লাগিব। যদি ক্ৰেডিট কাৰ্ডত কৰিব নিবিচাৰে, আপোনালোকে ডেবিট কাৰ্ডতো কৰিব পাৰে। এনেকৈ আহিব। বুটামত 399টো আপুনি চিলেক্ট কৰি শেষৰ বাই অপশ্যনত ক্লিক কৰিলে, তাৰপিছত আমি সদায় ইউজ কৰা ডেবিট কাৰ্ডটো ইউজ কৰিম। আপুনি ছেকেণ্ড অপশ্যনটোত তলৰ ছেকেণ্ড অপশ্যনটোত কৰিব ডেবিট কাৰ্ডত, এনেকৈ আহিব। অহাৰ পাছত আপোনাৰ ইয়াত আহিব পে ইউজিং ডেবিট কাৰ্ড। ইয়াত কাৰ্ড নম্বৰটো দিব লাগিব। কাৰ্ড নম্বৰটো ডেবিট কাৰ্ডৰ ওপৰত থকা 16টা কাৰ্ড নম্বৰ আপুনি এই কাৰ্ড নম্বৰ দিব লাগিব। যেনে আপোনাৰ প্ৰথমকেইটা যদি 55 হয়, 55 মাৰিব লাগিব। যিকোনো কাৰ্ড হওক, ডেবিট কাৰ্ড, মেষ্ট্ৰিঅ' কাৰ্ড, মাষ্টাৰ কাৰ্ড, ৰুপে
ওপৰত চাৰিটা অপশ্যন আছে, যিকোনো চাৰিটা আপুনি ডেবিট কাৰ্ড ইউজ কৰিব পাৰিব। নেক্সট ইয়াত 16টা নম্বৰ ক্লিক কৰি ধৰি লওক মই এনেই এক্সাম্পল দিছোঁ 5596 মই এনেকৈ মাৰিব পাৰে। কণ্টিনিউ 16টা নম্বৰ ইয়াত দবাব লাগিব। 16টা নম্বৰ দবাই ক্লিক কৰি আপুনি নেক্সট যাব লাগিব কাৰ্ডৰ কাৰ্ড নম্বৰ তলত থকা আপোনাৰ ভেলিড ফৰ্ম আৰু ভেলিড থ্ৰু। আপোনাৰ ভেলিড থ্ৰুত যোনটো মন্থ আৰু ইয়াৰ আছে সেইটো দবাব লাগিব। যদি আপোনাৰ ভেলিড মাৰ্চ 03 মাৰ্চৰ হয় আৰু এইটো আপোনাৰ ধৰি লওক 2024 হয়, এনেকৈ ধৰিব লাগিব। নেক্সট এইটো ক্লিক কৰি নেক্সট CVV নাম্বাৰ থাকিব আপোনাৰ কাৰ্ডৰ ৰিপিটেড, য'ত আপোনাৰ 16টা নম্বৰ আছে তাৰ ৰিপিটেড আপোনাৰ বগাৰ ঠাইডোখৰত 3টা নম্বৰ থাকিব, সেইটো CVV নাম্বাৰ বুলি কয়। সেই নাম্বাৰটো আপুনি আপোনাৰ তাত যদি 112 হয় আপুনি তাত 112 ক্লিক কৰিব লাগিব। এইটো ক্লিক কৰি আপোনাৰ ইয়াত কাৰ্ড নাম্বাৰটো আপোনাৰ কাৰ্ডটো যাৰ নাম্বাৰত আছে সেই তাৰ ভাগৰ নামটো ইয়াত লিখিব লাগিব। ধৰি লওক মোৰ নামটো হিৰণজিত সোণোৱাল হয়, হিৰণজিত সোণোৱাল লিখিব লাগিব এনেকৈ লিখি ইয়াত কাৰ্ড নম্বৰ লিখিব লাগিব আপুনি 16টা নম্বৰ। ইয়াত আপোনাৰ এক্সপিৰিয়েশ্যন ডেট লিখিব লাগিব। মই আগতে কৈছোঁ ইয়াত যদি এপ্ৰিলৰ হয় এপ্ৰিলত লিখিব লাগিব, এপ্ৰিল অপশ্যন 4 আৰু ইয়াত যদি 26 নহ'লে 2020 হ'লে 2020 লিখিব লাগিব। ইয়াত নম্বৰ 3টা নম্বৰ লিখিব লাগিব। তাৰপাছত আপোনাৰ যাৰ নামত কাৰ্ডটো আছে তাৰ নাম লিখিব লাগিব আৰু লিখি মেলি আপোনাৰ মেক পে'মেণ্টত ক্লিক কৰিব লাগিব। ইয়াত কাৰ্ড নম্বৰ নিদিয়াৰ কাৰণে মেক পে'মেণ্টটো মানে যদি কাৰ্ড 16টা কাৰ্ড নম্বৰ লিখে আৰু এই তলত এক্সপায়াৰ ডেট আৰু মান্থ লিখাৰ পাছত CVV নাম্বাৰ লিখাৰ পাছত কাৰ্ড হোল্ডাৰ নেম লিখাৰ পাছত মেক পে'মেণ্ট যেতিয়া আপুনি ক্লিক কৰিব, ক্লিক কৰাৰ পাছত আপোনাৰ একাউণ্টৰ লগত যোনটো ফোন নম্বৰ ৰেজিষ্টাৰ আছে সেই নাম্বাৰৰ লগে লগে আপোনাৰ OTP কোড এটা আহিব, যেনেকৈ 1122 টাইপ কৰি এনেকৈ 6টা নম্বৰ। সেই নাম্বাৰটো আপোনাৰ লগত খালী ঠাই আহিব। খালী ঠাইডোখৰত আপুনি OTP নাম্বাৰটো তাত বহাব লাগিব আৰু নাম্বাৰটো বহোৱাৰ পাছত আপুনি পে'মেণ্ট কৰিব লাগিব। পে'মেণ্ট কৰাৰ পাছত আপোনাৰ ৰিচাৰ্জ ছাকচেছফুল আহিব। তাৰপিছত আপোনাৰ জিঅ' ৰিচাৰ্জ কৰি দিব। এনেকৈ আপুনি মাই জিঅ' এপৰ পৰা জিঅ' ৰিচাৰ্জ কৰি আনলিমিটেড অফাৰ ল'ব পাৰিব। যদি ভিডিঅ'টো চাই আপোনাৰ কিবা ভাল লাগিছে তেনেহ'লে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব। আৰু যদি কিবা এটা বুজি পোৱা যায় ভিডিঅ'টোৰ তলত কমেণ্ট কৰিব পাৰে। আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব বুলি আশা কৰিলোঁ।